হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ত আৰু ক্লাছ 10ত পঢ়িছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো ইতিমধ্যে হাফ ইয়াৰলি 2026 চনৰ যিখন ৰুটিন সেই ৰুটিনখন তেওঁলোকৰ ওলাইছে। গতিকে কোনবোৰ ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা হাফ ইয়াৰলি পৰীক্ষাসমূহ হ'ব তেওঁলোকে ভালদৰে চালে গম পাব। আজিৰ এই ভিডিঅ'টোত আমি দুখন ডিষ্ট্ৰিক্টৰ বিষয়ে ক'ম। এখন হৈছে বৰপেটা আৰু আনখন হৈছে সজালি ডিষ্ট্ৰিক্টৰ। তেওঁলোকৰ পৰীক্ষাসমূহ কেতিয়াৰ পৰা হ'ব? 19 তাৰিখে আছে ছেটাৰডে। ক্লাছ 10ৰ আগবেলা ইংলিছ হ'ব আৰু ক্লাছ 9ৰ পিছবেলা হ'ব। 23 তাৰিখে মেথামেটিক্স আছে, ক্লাছ 10ৰ। ক্লাছ 9ৰো মেথামেটিক্স আছে। 24 তাৰিখে ইলেক্টিভ আছে, ক্লাছ 9ৰো ইলেক্টিভে আছে। 25 তাৰিখে তেওঁলোকৰ এম আইল আছে, ক্লাছ 9ৰো পিছবেলা এম আইল আছে। কিন্তু 26 তাৰিখে তেওঁলোকৰ ছ'চিয়েল ছায়েন্স আছে আৰু ক্লাছ 9ৰ জেনেৰেল ছায়েন্সহে আছে। 29 তাৰিখে তেওঁলোকৰ ক্লাছ 10ৰ জেনেৰেল ছায়েন্স আৰু ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্স। বাকী 30 তাৰিখে ক্লাছ 9 আৰু 10ৰ প্ৰেক্টিকেল আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ইউটিউব চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া পৰীক্ষাসমূহত মই যিসমূহ দিওঁ তেওঁলোকে যাতে তেওঁলোকৰ পায়। আৰু যদি কিবা সুধিবলগীয়া থাকে তেওঁলোকে মোক সুধিব পাৰিব।